নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মোৰ নতুন ভাই বোৱাৰীক লৈ পেলাই এখন গোপূজা চাবলৈ। এই গোপূজাখন হৈছে মোৰ অতি মৰমৰ অতি চেনেহৰ, কাৰণ এইখন হৈছে মোৰ হাইস্কুলীয়া জীৱনৰ য'তে হৈছিল স্কুলখন তাতে এইখন গোপূজা হয়। গতিকে এইখন হৈছে আজি ৭৫তম গোপূজা। এই হৈছে পশ্চিম চামতা হাইস্কুলৰ ওচৰৰ এয়া গোপূজা সমিতি। গতিকে এই প্ৰাচীন ধৰ্মপুৰ গোপূজা সমিতিৰ চামতা অঞ্চলৰ অন্তৰ্গত পশ্চিম চামতাৰ এইখন হৈছে গোপূজা। গতিকে এইখন গোপূজা কিমান পুৰণি হ'ব, কাৰণ কিয় মোৰ বিয়াৰ পৰা আজি ২০ বছৰ হ'ল, তাৰো কিমান বছৰ আগৰ পৰা এইখন চলিছে নহয় জানো। গতিকে অতিকৈ ঐতিহাসিক আৰু পুৰণা আৰু বহু বিশাল আয়োজন হয় ইয়াতে। গতিকে নিশ্চয় চাবলৈ আহিব সকলোৱে আপোনালোকেও। আৰু এই পূজাখনত যেতিয়া আমি পঢ়িছিলোঁ, স্কুলখনত পঢ়িছিলোঁ, তেতিয়া ইয়াৰে মন্দিৰ মানে নাছিলে, একেবাৰে সৰু এটা মন্দিৰ আছিলে। আৰু এতিয়া চাওকচোন ইমান বিশাল মঞ্চ হৈ গৈছে। আৰু আগৰ পৰা ইয়াতে যিবিলাক মানে মূৰ্তি হৈছিলে, মূৰ্তিবিলাকৰ মানে বিশাল আয়োজন। আৰু ইয়াতে লটাৰী ছিষ্টেম হয়, লটাৰীখনো মানে বহুত বিখ্যাত লটাৰী ছিষ্টেম হয়। আৰু তাৰোপৰি পূজা কমিটি, পূজা মন্দিৰ ইমান বিশাল দেখিয়ে ভাল লাগিছে। আচলতে ইমান চেনেহ আৰু মৰম জড়িত হৈ আছে এই ঠাইখিনিৰ লগত। গতিকে আহোঁ বুলিও আহিব নোৱাৰোঁ। আচলতে বিয়াৰ পৰাই বহুত বাহিৰত থকা গৈছে, গতিকে অহা নহয়। আৰু এইবাৰ ভাবিলোঁ নকইনাক দেখুৱাৰ কাৰণে মই চান্সটো উলিয়াই লওঁ। গতিকে আহিলোঁ দূৰ একদম ফুৰিবলৈ। হাজবেণ্ডৰ জন্ম জেগা, হাজবেণ্ডৰ শিক্ষা জেগা ন, তাৰে ইমান ঐতিহাসিক আজি ৭৬ বছৰ গোপূজা। আৰু ভাইদেউৰে প্ৰথমবাৰ আহি পেলাই বহুত ভাল পাইছে। আৰু ইমান আমাৰ চামতা অঞ্চলত আচলতে হিন্দু মুছলিম ইমান একো নাই, কাৰণ কিয় চাওকচোন, ফাইজুৰ ৰহমান নামৰ চামতাৰে এজন মুছলমান ব্যক্তিয়ে ইয়াতে মূৰ্তি দান কৰিছে। গতিকে আমি এইবিলাক শান্তি আৰু সম্প্ৰীতিৰ সমন্বয়ৰ ক্ষেত্ৰ হয় চামতাখন, আৰু নলবাৰীখন তেনেকুৱাই। নিশ্চয়কৈ এটা সমাজৰ কাৰণে বহুত শুভবাৰ্তা হয়, কাৰণ কিয় নলবাৰীত হওক বা চামতাত হওক, আমাৰ ইয়াত হিন্দু মুছলিমৰ বহুত এটা নাই। আমি সদায় মিলিজুলি ভাই হিচাপে থাকোঁ। আৰু ঈদত যেনেকৈ আমি হিন্দুবিলাকে সহায় কৰা যায়, সেনেকৈ আমি পূজাটো এনেকৈ উন্নতি দান দিছে। গতিকে এই সমাজৰ কাৰণে শুভবাৰ্তা। আৰু এটা নাম প্ৰসংগ হয়, যে নাম প্ৰসংগ যে আচলতে নলবাৰীয়াৰ নাম প্ৰসংগ যে এয়া বিয়াৰ খিচানাম চলি আছে। নলবৰীয়া খিচানাম হ'ল জগত বিখ্যাত, কম্পিউটাৰে হাৰ মানি যায়। গতিকে এনেকুৱা নলবৰীয়া মহিলাৰ মুখ যি চকা মুখৰ আগত কিন্তু সকলোৱে হাৰ মানি যায় দেই, এইটো কিন্তু ধ্ৰুৱ সত্য কথা। আৰু পূজাখনত আহি ইমান ভাল লাগিছে। আৰু ইয়াৰ সকলো মূৰ্তিবিলাক আগৰ পৰাই বহু বছৰ আগৰ পৰাই ইলেক্ট্ৰনিক মাধ্যমতে পৰিচালিত হয়। গতিকে তাত নতুনত্ব আৰু ভাল লাগে। আৰু এইখন হৈছে বৃন্দাবনখন আগৰ পৰাই বহুত ভাল লগা। গতিকে ইয়াত কিন্তু মৃন্ময় মূৰ্তিৰে পূজা কৰা হয়। আৰু মন্দিৰটো আচলতে ইমান ভাল লাগিছে মোৰ, কাৰণ মই বহু বছৰ মূৰত আহিছোঁ। গতিকে পৰিৱেশটো সঁচাই মই বহুত আনন্দ উপভোগ কৰিছোঁ। আৰু এইখন হ'ল মোৰ লাগালাগিকৈ থকা এইখন হ'ল মোৰ হাইস্কুলখন। আৰু এই হাইস্কুলখনত বহুত স্মৃতি জড়িত হৈ আছে। এনেকুৱা মন গৈছে ভিতৰত সোমাই যাম, কিন্তু আচলতে সোমাই যাবৰ সুবিধা নাই, কাৰণ কিয় বহুত ইয়াত যন্ত্ৰ পাতিবিলাক আছে। গতিকে আৰু বছৰত দুখনেই পাণ খাওঁ, এখন হ'ল দুৰ্গা পূজাত আৰু এখন হ'ল ৰাসত। গতিকে ভাই বোৱাৰীয়ে কিন্তু মৰমতে মিঠা পাণ খোৱালে। গতিকে আমি মিঠা পাণ খাই লপে আমি পূজা আহিলোঁ ঘৰত। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব নিশ্চয়। আৰু গোপূজা চাবলৈ আহিবা নলবাৰী জিলাৰ পশ্চিম চামতাৰ গোপূজাখন।